I've got some feelings that I've kept inside. Tell me your reasons for. নমস্কাৰ প্ৰথমতে সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকলৈ লৈ আহিছো কণবিলাহীৰ সৈতে বনোৱা হাঁহৰ কণী ভাজি গতিকে আহক পলম নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰি দিও এই ৰেচিপিটো বনাবলৈ লাগিব দুটা হাঁহৰ কণী কেইটামান কণবিলাহী এটা পিয়াজ তিনিটা কেঁচা জলকীয়া আৰু লাগিব নিমখ হালধি গুড়ি আৰু তেল গেছৰ ফ্লেম লো ৰাখি কেৰাহী পাতি দিলো কেৰাহী গৰম হোৱাত তেল বাকি দিলো তেল গৰম হৈ গৈছে এতিয়া ইয়াতে কাটি থোৱা পিয়াজখিনি দি দিম কাটি লোৱা কেঁচা জলকীয়া দি দিলো পিয়াজখিনি কোমল হোৱালৈকে লো ফ্লেমত লৰাই ভাজি থাকিম ভালদৰে ধুই লোৱা কণবিলাহী কেইটা দি দিলো লো ফ্লেমত কিছু সময় লৰোৱাৰ পিছত এতিয়া ইয়াতে অকণমান নিমখ দি দিলো তেতিয়া বিলাহী আৰু পিয়াজখিনি সুন্দৰকৈ সিজি উঠিব 2 মিনিট সময় লো ফ্লেমত ঢাকনি লগাই সিজিবলৈ দি দিলো বিলাহী আৰু পিয়াজ আঁতৰাই কেৰাহীৰ সোঁ মাজত ঠাই উলিয়াই লৈছো এতিয়া ইয়াতে ভাঙি লোৱা হাঁহৰ কণী দুটা দি দিম সোৱাদ অনুসৰি নিমখ দি দিলো প্ৰয়োজন অনুসৰি হালধি গুড়ি দি দিলো গেছৰ ফ্লেম লো ৰাখিছো হেতাৰে লৰাই আটাইখিনি সুন্দৰকৈ মিহলাই লৈছো এয়া চাওক ভাজিখন শুকান হৈ আহিছে আৰু কিছু সময় লৰালে হৈ যাব কণবিলাহীৰ সৈতে বনোৱা হাঁহৰ কণী ভাজি এতিয়া খাব পৰা হৈ গ'ল মই গেছ ষ্টভ অফ কৰি ঢাকনি লগাই দিলো যদি আজিৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব সকলোৱে সতৰ্ক থাকিব শান্তিৰে থাকিব ধন্যবাদ I never saw it coming. I couldn't read the signs. I don't know why I let you in this time. I must be blind.